সোনকালে হ'ব শিক্ষক বদলীকৰণ। চাওক, শিক্ষক বদলীকৰণ আইনখনৰ প্ৰধান কথা এটা হৈছে যে আমি ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক আমি যধে মধে শিক্ষক বদলীকৰণ কৰিব নোৱাৰোঁ। PTRটো আমি মেইনটেইন কৰি ৰাখিব লাগিব। তাৰ কাৰণে আমাৰ যিখিনি মিউচুৱেল আছে, মিউচুৱেল এইখিনি আমি ট্ৰেন্সফাৰ দিলোঁ। আৰু এটা অংশ মিউচুৱেল ট্ৰেন্সফাৰ খুব সোনকালে হ'ব। তাৰ উপৰিও আমিও পেয়াৰিংবিলাক কৰি আছোঁ। আমি যদি বৰপেটাৰ পৰা এজন শিক্ষক উলিয়াই আনিছোঁ, আৰু এজন শিক্ষক বৰপেটাত আমি দিব লাগিব। গতিকে সেই পেয়াৰিংখিনি আমি কৰিছোঁ, হ'ব সোনকালে। খুব বেছি আমাৰ মই বিধানসভাতো কৈছোঁ যে 15,000 শিক্ষকে বদলীকৰণ বিচাৰিছে। পাৰ্চেণ্টেজ হিচাপত যদি চাওঁ, আমাৰ যিমান শিক্ষক আছে তাৰে 7% শিক্ষকৰ বদলীকৰণৰ সমস্যা আছে। তো সমস্যাটো আমি যেনেধৰণে পাৰোঁ আমি সমাধান কৰি দিয়াৰ পক্ষত। থেংক ইউ। বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে যিটো নাজানে সেইটো শিকোৱাত বেছি গুৰুত্ব দিব লাগে। মাতৃভাষা ছাত্ৰ ছাত্ৰীয়ে জানে, মাতৃভাষা মাকৰ পৰাই ছাত্ৰ ছাত্ৰীয়ে শিকে, আৰু মাতৃভাষাৰ জৰিয়তে ক্লাছ 5লৈকে আমি শিক্ষাদান কৰিম। ক্লাছ 9 আনকি 12লৈকেও মাতৃভাষা থাকিব। কিন্তু যিটো ছাত্ৰ ছাত্ৰীয়ে নাজানে সেইটো হ'ল আজি প্ৰয়োজনীয়তা আছে উচ্চ শিক্ষাৰ কাৰণে ইংৰাজী ভাষা। তাৰ কাৰণে কাঠফুলাৰ নিচিনাকৈ প্ৰাইভেট ইংৰাজী মিডিয়াম স্কুলবিলাক গঢ় লৈ উঠিছে। যাৰ টকা পইচা আছে তেওঁলোকে ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়াইছে। গতিকে আমাৰ দুখীয়া মানুহৰ সৰ্বসাধাৰণৰ ল'ৰা ছোৱালীও যাতে মাতৃভাষাত শিক্ষা লাভ কৰাৰ লগতে ইংৰাজীও যাতে শিকিব পাৰে, তাৰ কাৰণে 2টা বিষয়ৰ পাঠ্যপুথি আমি ইংৰাজীত দিছোঁ। তেওঁলোকৰ অনুশীলন হ'ব, ইংৰাজীটো তেওঁলোকে শিকিব। ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক JEE পৰীক্ষা, মেডিকেলৰ কাৰণে এণ্ট্ৰেঞ্চ পৰীক্ষা ইংৰাজী ভাষাতে হ'ব, বা তাৰ ওপৰৰ হায়াৰ এডুকেশ্যন ইংৰাজী ভাষাতে হ'ব। ইংৰাজীটো যাতে ক্লাছ 6ৰ পৰা ভালকৈ শিকি যাব পাৰে, তাৰ কাৰণে আমি এই ব্যৱস্থাটো কৰিছোঁ।